Hey guys, welcome back to my YouTube channel. आज मैं दूसरा एंड्रॉइड टिप्स বিষয়ে জানিম যেটা এন্ড্ৰইড টিপস আপোনালোকৰ বহুত ইম্পৰ্টেন্ট अरे कहना क्या चाहते हो কিছুমানৰ কি হয় জিমেইলৰ পাছৱৰ্ড পাৰ হৈ যায় ফ্লিপকাৰ্টৰ পাছৱৰ্ড পাৰ হৈ যায় ফেচবুকৰ পাছৱৰ্ড পাৰ হৈ যায় গতিকে সেই পাছৱৰ্ডখিনি কেনেকৈ আপোনালোকে স্মাৰ্টফোনৰ ভিডিঅ'তে চাব পাৰিব উইদাউট পাছৱৰ্ড চেঞ্জ নকৰাকৈ যদি চেনেলটো প্ৰথমবাৰৰ কাৰণে চাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বহুতক এইটো শ্বেয়াৰ কৰি দিব বহুতৰ লগত এনেকুৱা হৈ থাকে আৰু লাইকটো কৰি থৈ যাব তলত কমেণ্ট কৰি ক'ব কিবা যদি আপোনালোকৰ প্ৰব্লেম হৈছে মই তাৰ পৰা এটা ভিডিঅ' বনাই দিবলৈ নিশ্চয় চেষ্টা কৰিম ঠিক আছে গাইজ তেতিয়াহ'লে বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ গতিকে গাইজ মই আপোনালোকৰ স্ক্ৰীনত ধুনীয়াকৈ দেখাই দিছোঁ যে আপোনালোকে পাছৱৰ্ডটো যিকোনো জিমেইল পাছৱৰ্ড ফেচবুক পাছৱৰ্ড সকলো পাছৱৰ্ডখিনিত আপোনালোকে কেনেকৈ চাব পাৰিব গতিকে ধুনীয়াকৈ আপোনালোকে স্ক্ৰীনত দেখুৱাই দিছোঁ আপোনালোকে চাই লওক আৰু সেইকেইটা টিপছ ফ'ল' কৰিলে আপোনালোকে ধুনীয়াকৈ আপোনাৰ পাছৱৰ্ডটো নিশ্চয় ধুনীয়াকৈ চাব পাৰিব তো গাইজ আপোনালোকৰ স্মাৰ্টফোনটো ছেটিংছলৈ আহিব ছেটিংছলৈ অহাৰ পিছত আপোনালোকে যিটো প্ৰাইভেচিলৈ আহিব প্ৰাইভেচিলৈ অহাৰ পিছত যিটো এডভান্স আছে এডভান্সলৈ আহিব এডভান্সত অহাৰ পিছত যিটো অটোফিল বাই গুগল বুলি আছে তাত যাব তাৰ পিছত আপোনাৰ এটা পাছৱৰ্ড বুলি অপশ্যন আহিব সেই পাছৱৰ্ড অপশ্যনটোত যাব তাৰ পিছত আপোনাৰ যিমানখিনি এপছ আছে য'ত আপোনালোকৰ পাছৱৰ্ড লগাই থোৱা আছে তাৰ আপোনালোকে ধুনীয়াকৈ পাছৱৰ্ডখিনি আপোনালোকে চাব যেনে ধৰি লওক ফেচবুক হৈ গ'ল জিমেইল হৈ গ'ল যিকোনো ক্ষেত্ৰত আপোনালোকে আপোনাৰ যিটো ফেচবুকৰ এপছটোৰ পাছৱৰ্ড আছিলে বা আপোনাৰ একাউণ্টটোৰ যিটো পাছৱৰ্ড সেই পাছৱৰ্ডখিনি নেক্সট টিপটো হৈছে যে আপোনালোকক যিকোনো এটা ভিডিঅ' সেইটো অডিঅ'লৈ কনভাৰ্ট কৰিব লাগিব অডিঅ'লৈ কনভাৰ্ট কৰিবলৈ আপোনাক কি কৰিব লাগিব গতিকে ধুনীয়াকৈ আপোনাক স্ক্ৰীনত দেখাই দিছোঁ আপোনালোকে ধুনীয়াকৈ চাই লওক আৰু ধুনীয়াকৈ আপোনালোকে অডিঅ'ত কনভাৰ্ট কৰিব পাৰিব ঠিক আছে অডিঅ'ত কনভাৰ্ট কৰিবলৈ হ'লে আপোনালোকে যাব লাগিব আপোনালোকৰ ফাইনেলত গৈ মেলি আপোনালোকৰ যিকোনো এটা ভিডিঅ' যোনটো ভিডিঅ' আপোনালোকে চিলেক্ট কৰিব বোলে এইটো ভিডিঅ' মই অডিঅ'লৈ কনভাৰ্ট কৰোঁ তেতিয়াহ'লে আপোনাক সেইটো ক্লিক কৰি মেলি আপোনালোকে যিটো থ্ৰীডট আছে থ্ৰীডটত ক্লিক কৰিব ক্লিক কৰাৰ তাত এটা অপশ্যন আহিব তাত ৰিনেম বুলি অপশ্যন আহিব ৰিনেমটো MP4 থাকিলে কি হয় ভিডিঅ'ত থাকে আৰু MP3 হ'লে কি হয় চঙত আহে গতিকে MP4টো কাটি MP3 কৰি দিব তেতিয়া আপোনালোকৰ যিটো ভিডিঅ' সেইটো অডিঅ'লৈ কনভাৰ্ট কৰি যাব গতিকে এনেকুৱা ধৰণৰ টিপছৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে আৰু আজি ভিডিঅ'টো বেছি দীঘল নহয় নেক্সট লগ পাইছোঁ তাৰ নতুন টিপছৰ সৈতে এইটো চেনেলত গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব পাৰে এনেকুৱা ধৰণৰ কিছুমান টিপছৰ বিষয়ে জানিবৰ কাৰণে গতিকে আজিলৈ ভিডিঅ'টো ইমানেই